হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে বা ৰেডি হৈ আছে, ৰেডি হৈছে, ময়ো ৰেডি। আৰু আজি আমি যাম হাজোৰ মাধৱ মন্দিৰলৈ। বহুদিন ক'তো ওলাই যোৱা নাই, সেইবাবে আজি গৈ আছোঁ হাজোৰ মাধৱ মন্দিৰলৈ। আৰু এনেকৈ গৈ বহুত সময়ৰ পাছত আমি পালোঁ মাধৱ মন্দিৰ। আৰু এনেকৈ বাহিৰৰ পৰিৱেশটো বিৰাটেই বেছি ধুনীয়া আছিলে। বাহিৰত দোকান কিছুমানো দিয়া আছে এনেকৈ আৰু বৰমা। আৰু এইটো ফুলৰ এইফালে বহুখিনি গোটেইবিলাক সামগ্ৰীয়ে পোৱা যায় পূজাৰ কাৰণে। চাকি ধূপৰ লগতে ফুল মালা যিবিলাক লাগে আৰু তাতে সকলোখিনিয়ে পোৱা যায়। আৰু এতিয়া আমি গৈ আছোঁ ওপৰলৈ, যিহেতু বহুত চিৰি বগাই যাব লাগে মাধৱ মন্দিৰলৈ গ'লে। আৰু এনেকৈ আমি যাবলৈ ৰেডি। ভৰি বিষাব, তথাপিওতো যাবই লাগিব আৰু আহিছোঁ যিহেতু। তো আমি এতিয়া গৈ আছোঁ মাধৱ মন্দিৰলৈ। আৰু এনেকৈ গৈ আমি আধা আহিয়ে পালোঁ, আৰু এতিয়া পামেই আৰু আমি আহি পালোঁ মাধৱ মন্দিৰ ওপৰত। আৰু এতিয়া আমি দৰ্শন কৰিম। আৰু আমাৰ এই গোটেই মানুহবিলাক, আৰু মন্দিৰটো দেখিবলৈ বেছিয়ে ধুনীয়া। আৰু এইফালে মই ভাবিলোঁ এবাৰ নিজকো দেখাই দিওঁ। আৰু এতিয়া আমি পূজা কৰিম, আৰু পূজা কৰিবৰ বাবে সকলোখিনি যোগাৰ কৰি লৈছোঁ, চাকি ধূপ সকলোখিনি। আৰু মন্দিৰটো বহুত বেছিয়ে পুৰণা হয়, শিল কাটি বনোৱা, বহুত বেছিয়ে পুৰণা। আৰু এতিয়া আমি লক্ষ্মী মন্দিৰৰ ভিতৰত সোমাব আহিছোঁ দৰ্শন কৰিবলৈ। লক্ষ্মী মন্দিৰৰ ভিতৰত পৰা আহি, আৰু এইটো কয় জগন্নাথ যোৱা ৰাস্তা বুলি কয় এইটো। আৰু যিবিলাকে যাব নোৱাৰি ইয়াৰ পৰা সেৱা কৰে, আৰু ইয়াৰ পৰা সেৱা কৰিলে জগন্নাথ পোৱা বুলি কয়। আৰু পূজা কৰি বাহিৰলৈ ওলাই আহিলোঁ। আৰু ইয়াতে বহুতকেইটা মন্দিৰেই আছে, আৰু বাহিৰৰ পৰিৱেশটো দেখিবলৈ বহুত বেছিয়ে ধুনীয়া হয়। আৰু মানুহো আছিল, যিহেতু মাঘৰ মাহ, সেইবাবে মানুহবিলাক আহিছে মন্দিৰ দৰ্শন কৰিবলৈ। ইমান বেছিও নাই, তথাপিও আছে মানুহ। আৰু পৰিৱেশটো চাওকচোন। আৰু এতিয়া আমি তললৈ যাবলৈ ওলাইছোঁ। তললৈ এনেকৈ গৈ আছোঁ। আৰু পাহাৰৰ ওপৰত যিহেতু আপোনালোকক গোটেইখিনি এবাৰ ভালকৈ দেখাই দিছোঁ। আৰু এতিয়াও মানুহ আহিয়ে আছে। আৰু এতিয়া নামি গৈ আছোঁ মই, আৰু সকলোবিলাক ওপৰৰ পৰা চাওকচোন কিমান বেছি ধুনীয়া চাবলৈ। আৰু এতিয়া আমি চাবলৈ গৈ আছোঁ কাছ পুখুৰী। আৰু ইয়াততো বহুত ডাঙৰ ডাঙৰ কাছ দেখিবলৈ পোৱা যায়, আৰু বহুত মানুহ গোট খাইছে তাত কাছ চাবৰ বাবে। আমিও গৈছোঁ চাবলৈ। আৰু এতিয়া সেৱা কৰি মাধৱ মন্দিৰলৈ পুখুৰী পাৰলৈ গ'লোঁ কাছ চাবলৈ বুলি। আৰু মানুহবিলাকে চায়ে আছে। আৰু কাছ দেখিব পোৱা নাযায়েই, তথাপিও কেতিয়াবা ওপৰলৈ অলপ উঠি আহে, তেতিয়া দেখিবলৈ পোৱা যায়। আৰু এতিয়া আমি দেখিবলৈ পালোঁ, আপোনালোকক দেখাইছোঁ চাওকচোন, কাছটো কি ধুনীয়াকৈ ওপৰলৈ উঠি আহি আছে। আৰু এবাৰ মাধৱ মন্দিৰৰ বাহিৰৰ দোকানবিলাক, ফুল মালা সকলোবিলাক আপোনালোকক এবাৰ ভালদৰে দেখাই দিছোঁ। দোকানবিলাকত বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাইছে। আৰু ইয়াতে খোৱা বস্তুৰ লগতে বহুত কিবা কিবি আছে। আৰু ফুলৰ মালাবোৰ চাওকচোন, ইমান ধুনীয়া, আৰু ইমান ধুনীয়া গোন্ধ ওলাই আছে। আৰু ইয়াত তুলসীৰ মালাও পোৱা যায়, যিহেতু মাধৱ মন্দিৰত তুলসীৰ মালা দিয়ে। আৰু ইয়াতে খাৰু কিবা কিবি ভগৱানৰ ফটো সকলোবিলাকেই পোৱা যায়। আৰু আমিও কিবা কিবি চালোঁ, কিবা কিবি ল'লোঁ। আৰু সৰু বাচ্ছাৰ বাবে খেলা বস্তু সকলোবিলাকেই ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু এইফালে মন্দিৰৰ গাড়ী ৰখোৱা ঠাইও বহুতখিনি আছে। আৰু এইফালে মই আৰু এইকেইটা চাওকচোন, ইমান বেছি ধুনীয়া। চাবিৰিং হয়, কিন্তু বহুত বেছিয়ে ধুনীয়া দেখিবলৈ।
আৰু ময়ো চানা খালোঁ। দেখিবলৈ বেছিয়ে সোৱাদ লগা আছিলে, খায়ো সোৱাদ লাগিছে, সেইবাবে ময়ো চানাখিনি খাই দিলোঁ। আৰু এতিয়া গণেশ পূজা কাষত, যিহেতু গণেশ পূজা আছিলে, সেইবাবে কাষত গণেশ পূজাও হৈ আছে আৰু আমি গণেশ পূজাও পালোঁ ৰাস্তাতে। আৰু এতিয়া আমি গৈ আছোঁ ওপৰত মানে কেদাৰ মন্দিৰলৈ। কেদাৰ মন্দিৰটো যিহেতু পাহাৰৰ আৰু ওপৰত হয়, সেইবাবে আমি ওপৰলৈ গৈ আছোঁ। আৰু এয়া আমি আহি পালোঁ কেদাৰ মন্দিৰ। কেদাৰ মন্দিৰৰ পৰিৱেশটো দেখিবলৈ বহুত বেছিয়ে ধুনীয়া হয়, শান্ত পৰিৱেশ। ইয়াত মানুহৰ ভিৰ বেছি দেখা নাযায়, কিন্তু তথাপিও আছে 2-এজন মানুহ। আমিও আহি পালোঁ কেদাৰ মন্দিৰ। আৰু আমি এতিয়া ওপৰলৈ উঠি যাম। ইয়াতেও বহুখিনি চিৰি বগাই যাব লাগে। আৰু এতিয়া বৰমা আইতাৰ লগতে ময়ো গৈ আছোঁ ওপৰলৈ। আৰু এতিয়া আমি আহি পাই গ'লোঁ কেদাৰ মন্দিৰ হাজোত। আৰু ইয়াতেও পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া হয়। আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ আমি গৈ আছোঁ। মন্দিৰৰ ভিতৰত ভিডিঅ' ফটো ল'ব দিয়া নহয়, তথাপিও মই ভিডিঅ' ক্লিপ অলপ লৈছোঁ আপোনালোকৰ বাবে, চাওকচোন। আৰু কেদাৰ মন্দিৰৰ বাহিৰত এই ৰাজাকেইটা চাওকচোন, ইমান বেছি ধুনীয়া দেখিবলৈ। কাষতে থিয় হৈ সিহঁতক চালোঁ। আৰু মন্দিৰটো বহুত বেছিয়ে ধুনীয়া হয় আৰু ইয়াতে বহুত মানুহ আহে। আৰু ইয়াতে গণেশ পূজা, যিহেতু আজি গণেশ পূজাও হৈ আছে, কাষতে দুৰ্গা মন্দিৰ এটাও আছে। আৰু আমি এতিয়া অলপমান পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া আমি ঘৰ গৈ আছোঁ, যিহেতু বহুত দেৰিও হৈছে আৰু বাটত ভোক লাগিছে, কিবা এটা খাবলৈ বুলি সোমালোঁ। আৰু খোৱা বস্তুখিনি মানে ইমানেই বেছি সোৱাদ লগা আছিলে আৰু বহুত ভোক লাগিছিলে, সেইবাবে হয়তো বেছি সোৱাদ লাগিছে। আৰু আমি পৰঠা খালোঁ, চাওকচোন। আৰু বাটত গৈ থাকোঁতে আমি সৰিয়হৰ খেতি দেখিলোঁ। সৰিয়হৰ খেতিবোৰ দেখিবলৈ ইমানেই বেছি ধুনীয়া হয় আৰু গোটেইবোৰ হালধীয়া হৈ আছে পথাৰবোৰ। আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। ধন্যবাদ।